এক্সৰে কৰি আনিলোঁ। আমি খাম। ৰেডি হৈ গ'ল আমাৰ মাছ। এতিয়া আমি খাম। জানো অকণমান আগতে দিয়া, মই আকৌ হেল্প কৰি দিছোঁ দিয়া। নমস্কাৰ সকলোকে নতুন এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আজি দিনটো কেনেকৈ যাব একদম ভাবিয়ে অকণমান ভয় লাগি আছে, কিয়নো আজি লয় বহুত দিনৰ পৰা গা বেয়া হৈ আছে। ৰাতি হ'লে তাৰ বহুত জ্বৰ উঠি যায় আৰু দিনটো সি ভালেই থাকে। তাকে ভাবিছোঁ আজি ডাক্তৰক দেখাই আহিম। 12টামান বজাত এপইণ্টমেণ্ট আছে ডাক্তৰৰ। এক্সৰে কৰিব লাগিব আৰু তেজ পৰীক্ষা কৰিবলৈ বহুত কিবা কিবি কৰিব লাগিব আজি। সেইটো কাৰণে অলপ ভয়ো লাগি আছে, কি কৰিম। আৰু সি শুইহে আছিলে, সেইকাৰণে মই তাক তুলি আনিছোঁ। অলপ খোজ চোজ কাঢ়িলে ভাল লাগিব। আৰু অকণমানকৈ আমি পাচলি কৰি আছোঁ, তাতে অকণমান পানী দি লওঁ, তাৰো মনটো ভাল লাগিব আৰু সি চাই থাকিব। এফালে মই পানী দিব খুজিলোঁ, কিন্তু লয়ে মোৰ পৰা লৈ পিনি সি নিজে দিছে। অকণমানকৈ শাকৰ পুলিবোৰ ওলাইছে, ইয়াত ধনিয়া দিয়া আছে। জানো অকণমান আগতে দিয়া, মই আকৌ হেল্প কৰি দিছোঁ দিয়া। মোক কৰিবলৈ নিদিয়ে, সি নিজে কৰিছে। ময়ো কৰিবলৈ দিছোঁ, তাৰো মনটো ভাল লাগক, যিহেতু শুয়ে আছিলে সি। এইবোৰ আমাৰ ধনিয়া পুলি ওলাই আছে, পানী দি দিছোঁ আমি, হয় নাই? ধনিয়া এদিন খাব লয়ে। ধনিয়া খাই ভাল পাওঁ, হয় নে? ধনিয়াটো গ্ৰীণ চব্জি হয় নে? এইফালে দুজন মানুহে মোৰ ঘৰ বিচাৰি বিচাৰি আহি ওলাইছে। তেওঁলোকে মোৰ লগত কথা পাতি আছোঁ মই। তেওঁলোকে এটা ভিডিঅ' বনাই দিব লাগে, পৰৱৰ্তী সময়ত আপোনালোকে সেইটো ভিডিঅ' পাব। এতিয়া আমি কেনেকৈ কি ধৰণৰ ভিডিঅ' হয় সেইটোৰ ওপৰত কথা পাতি আছোঁ। খুব সোনকালে আপোনালোকে এটা ধুনীয়া ভিডিঅ' পাব। কৰি আনিলোঁ। ভিডিঅ'টো আৰম্ভ কৰিলোঁহে, কিন্তু শেষ কৰিব নোৱাৰিলোঁ। আৰু আজি নেক্সট দিন হয়, আকৌ মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। কালি মনটো একেবাৰে বেয়া, ল'ৰা যিহেতু গা বেয়া হৈ আছিলে, আৰু মই কৈছিলোঁ যে তাক ডাক্তৰৰ ওচৰলৈ লৈ যাম বুলি। আজি ডাক্তৰৰ ওচৰলৈ লৈ গ'লোঁ তাক। ডাক্তৰক দেখুওৱাৰ আগতে আমি এক্সৰে কৰাইছিলোঁ তাক, আৰু ব্লাড টেষ্ট কৰাইছিলোঁ। মানে ভয় লাগিছিলে, ঘনে ঘনে জ্বৰ হৈ আছিলে যিহেতু, সেইটো কাৰণে ভয় লাগি আছিলে। আৰু সৰুৰ পৰা লয়ক আমি কোনোদিন ডাক্তৰৰ ওচৰলৈ নিয়াই নাই। লয় দদৈক, মানে তেওঁৰ ককাক, লয় ভাগৰ ককাক এজন ফাৰ্মাচিষ্ট হয়, তেওঁৱে সদায় দৰৱ চৰৱ দিয়ে আৰু চাই মেলি থাকে তাক। সেইকাৰণে আমি কোনোদিন ডক্তৰৰ ওচৰলৈ নিবলগীয়া হোৱাই নাছিলে। কিন্তু এইবাৰ প্ৰথমবাৰ তাক আমি ডাক্তৰৰ ওচৰলৈ নিবলগীয়া হ'ল। আৰু যোৱাৰ আগতে আমি এক্সৰে এখন কৰি ল'লোঁ আৰু ব্লাড টেষ্ট কৰিছিলোঁ। আৰু ডাক্তৰক তাৰপিছত দেখুৱাবলৈ গ'লোঁ, এজন চাইল্ড স্পেচিয়েলিষ্ট ইয়াতে আছে, তেওঁক দেখাবলৈ গ'লোঁ। আৰু তেওঁ ক'লে যে এইবোৰ কৰিব কোনো প্ৰয়োজনেই নাছিলে, আপোনালোকে এনেই কৰিলে। তথাপিতো ক'লে যে তাৰ অকণমান টনচিলৰ প্ৰব্লেম হৈছে, আৰু সেইকাৰণে তাক ঘনে ঘনে জ্বৰ হৈ আছিলে। আৰু সি ক'ব নোৱাৰে ন, যিহেতু সৰু হৈ আছে, ইমান ক'ব নোৱাৰে তাক কি হৈছে কি নাই। সেইটো কাৰণে ময়ো বেছি ভয় খাই আছিলোঁ। আৰু এতিয়া টনচিলৰ প্ৰব্লেম হোৱাৰ কাৰণে দৰৱ দিছে। দৰৱ যিখিনি খুৱাই আছিলোঁ সেইখিনি দৰৱেই খাবলৈ কৈছে। মাতে এটা দৰৱ দিছে আৰু এতিয়া সেইখিনি খুৱাইছোঁ, ভাল পাইছে সি। আৰু এতিয়া ঘৰতেনো কি কৰিব পাৰোঁ তাকে চাইছোঁ। বহুতে কৈ আছে কচু খুৱাব লাগে, কচু অলপ তুলি আনি শুকুৱাই থৈছোঁ, সেইখিনিতে বনাই মেলি তাক ধুনীয়াকৈ খুৱাম। এতিয়া কথা হ'ল, যদি আপোনালোকৰ ঘৰতো সৰু ল'ৰা ছোৱালী আছে বা ডাঙৰ ক্ষেত্ৰতো কৈছোঁ, যিহেতু ঠাণ্ডাটো আহি গৈছে ন, সেইটো কাৰণে অকণমান সাৱধান হ'ব লাগে। আৰু ল'ৰাৰ ক্ষেত্ৰত সদায় এনেকুৱা হয়, আমি যিমান ভালকৈ নাৰাখোঁ লাগিলে কোন ফালৰ পৰা ঠাণ্ডা পাই যায় একো ক'ব নোৱাৰি। মই ভাবি পাইছোঁ, সি এটা সেইদিনা কাম কৰিলে। মানে মই ফ্ৰিজত গাখীৰ থৈ দিছিলোঁ, গাখীৰ উলিয়াই খাই দিলে মানে সি। সেইটো কাৰণেও টনচিলটো হ'ব পাৰে। আৰু যত্নটো সদায় তাক ভালকৈ লোৱা হয়। কি কাৰণে হ'ল আৰু এইটো যিটো বতৰ চেঞ্জ হৈছে, সেইকাৰণে হ'ল বুলিয়ে ভাবি লৈছোঁ। এতিয়া কচুখিনি বনাই তাক ধুনীয়াকৈ দিওঁ। আপোনালোকে যদিও জানে যে এইটো খোৱালে ভাল হয়, তেতিয়া কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। এইকেইডাল কচু মই বাৰীৰে বুটলি আনিছোঁ, অকণমান শুকুৱাই ল'লোঁ। ভালকৈ শুকাবলৈ নাপালে, তথাপিতো এইকেইডাল এতিয়া বনাম। কচু বনাবলৈ ৰেডি কৰি লৈছোঁ। কচু, বিলাহী, সৰু আলু এটা লৈ লৈছোঁ, জালুক অকণমান লৈছোঁ, আদা নহৰু পেষ্ট আৰু পিঁয়াজ। তেল গৰম হৈছে, ইয়াত দিছোঁ পিঁয়াজ।
আলুকেইডোখৰ দি দিছোঁ, সৰু সৰুকৈ কাটি থৈছোঁ মই। প্ৰায় ভজা হৈ গৈছে, এতিয়া মই জালুকৰ গুড়িখিনি দিম। দি দিম। এতিয়া ইয়াত আৰু অকণমান নিমখ দিব লাগিব, দি দিছোঁ। মই নিমখটো সদায় হাতেৰে দিওঁ, মই হাতেৰে দিলেহে মানে মই ভাল পাওঁ দি। ঢাকি দিওঁ। সেইখিনি পুৰা ভাত খাই গৈছে এতিয়া। আৰু এতিয়া ইয়াত মই অকণমান পানী এড কৰি দিম, গৰম পানী অকণমান এড কৰি দিছোঁ। ফ্লেমটো ল' কৰি ঢাকি ৰাখিম। ৰেডি কৰে। এতিয়া ল'ৰাই খাই নে নাখায় সেইটোহে গম নাপাইছোঁ আৰু। এতিয়া আমালৈ বনাম পাভ মাছ। পাভ মাছ 3টা লৈছোঁ, 3টা মানুহ আছে খাবলৈ, সেইকাৰণে 3টা লৈছোঁ। আৰু এইফালে পিঁয়াজ, আদা, নহৰু আৰু বিলাহী, আৰু লগত সৰিয়হ দিম, সেইটো পাছত দেখাম। সম্পূৰ্ণ ৰেচিপিটো আপোনালোকক দেখুৱাব নোৱাৰিলোঁ, তাৰ কাৰণে বেয়া নাপাব। এইটো খাবা নাই ন মাছ? তুমি নোখোৱা নি? এইটো আমি খাম। এতিয়া ৰেডি হৈ গ'ল আমাৰ মাছ, এতিয়া আমি খাম, হয় নাই? লয়ে নাখায়, এইটো আমি খাম। আৰু এফালে বনাই আছোঁ কলডিলৰ ভাজি। কলডিলৰ ভাজি, চাটনি, মাছ, কচু আৰু ভাত ৰেডি। আৰু আমি লয় শুই উঠাৰ পাছত চাইকেল চলাই আহিছোঁ। লয়ে চাইকেল চলাইছে আৰু মই পাছে পাছে ঘূৰি আহিছোঁ। আকৌ ৰিলচ বনালোঁ আমি। যদি আপোনালোকে ৰিলচবোৰ চাব বিচাৰে মোৰ ইনষ্টাগ্ৰামত ফ'ল' কৰিব লাগিব, হয় নহয় যে? বহুত ধুনীয়া ধুনীয়া ৰিলচ বনালোঁ আমি। আৰু আজি আমাৰ ভিডিঅ'টো বেছি দীঘল কৰি নাথাকোঁ, ইয়াকে অকণমান দেখালোঁ। আৰু আজি মন চনো ভাল নহয়, ল'ৰাও গা বেয়া, ভাল লাগিব বুলি তাক অকণমান উলিয়াই আনিলোঁ। গতিকে বেছি বিশেষ নাই ব্লগটোত। যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।